আমাৰ এই চেনেলৰ ভিডিঅ'বোৰ কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হয়, গতিকে কোনেও যাতে ভুল ভাবি ঐ ৰাতুল মোৰ দেখোন বৰ বেয়াকৈ হাগিব লাগিছে এইটোহে বেয়া কাম কৰিলি তই ইয়াত ৰখাবলৈও জেগা নাই তই হাগিবলৈ প্লিজ ভাই তই প্লেনখন কেনেবাকৈ নমাচোন মই বেয়াকৈ হাগিব লাগিছে তাত পথাৰখন দেখিছোঁ চাচোন ৰ মই জেগা এটা চাই লওঁ দূৰবীনটো দি য'তে ত'তে হাগিবও নোৱাৰো নহয় মানুহে দেখিব সেইটো দেখিছোঁ লেটিং এটা আছে দেখোন তালকৈ নমাই দিওঁ ভাই কি হৈছে প্লেনখন কি চলাইছে সেইটো মানে আঁঠুৰ কাৰণে তই যিহে জোকাৰা দিছ মোৰ এতিয়া ওলাইছে অকণমান দেৰিহে যেনে তেনে ৰখাই থচোন তই টিপি ঐ তোৰ ওলালে নেকি নাহাগিবি টিপি যেনে তেনে ৰাখ মই নমাই আছো ন প্লেনত উঠাৰ আগত তই হাগি আহিব লাগে এইবিলাক আজৰি হৈ আহিব লাগে আকৌ তই প্লেনত উঠাৰ পিছত এইবিলাক কৰিবলৈ তই বেয়া মানুহ দেই প্লেন গৈ এতিয়া ক'ত পৰিব ঠিক নাই ঐ বসন্ত এখন চাহি ঐ যেন লেটিংটো পালোহি এতিয়া হাগিবলৈ ওলা বাপ্পা কিবা দৰকাৰ আহি ৰাতিৰ লেটিং ক'ত আছে সুধ আপোনালোকৰ ইয়াত লেটিং আছে নেকি আছে মোৰ হাগিব লাগিছে এই মজা মই আকৌ প্ৰথমতে ভয় খাই গৈছিলো কেলে এই খগেনক হুগুৱাবলৈ আহিলো আপুনি লেটিন ষ্টাৰ চিমেণ্টে বনাইছে যেন পাইছো আপোনালোকে ষ্টাৰ চিমেণ্টত কেতিয়াও ঘুচাই নামাৰে ঘুচাই মাৰিলে আপোনালোকৰ হাতৰ গাঁঠি ভাগি যাব